হাই, এই আমাৰ কেঁচুৱা থকা ৰুম ৰাতিপুৱা শুই উঠি সকলোৱে চাগে এনেকুৱাই হয় নহয়নে? ৰাতি চফাই কৰি থওঁ, চাফা চিকুণ কৰি ভালকৈ শুওঁ, কিন্তু তাৰ পাছতো ৰাতিপুৱা কেনেকৈ জানো ইমান লেতেৰা ওলায়, মানে কাপোৰ কানি ইফাল সিফাল কেনেকৈ জানো ওলায় ধৰিবই নোৱাৰি। ৰাতিপুৱা সেয়ে শুই উঠি ইটো সিটো কৰি ৰুমটোত লাগিলোঁ। সেই এতিয়া ৰুমৰ কাপোৰ কানি এইবিলাক চাফা চিকুণ কৰি আৰু এইফালে দেখিছেই নহয় পোৱালীক বিচনাত ৰাখি থৈছোঁ, তাইও ইফাল সিফাল কৰি আছে। মানে ৰাতিপুৱা শুই উঠি একেবাৰে মানে ততা-তৈয়া হয় আৰু এইবিলাক কৰিবলৈকে। তাতে যিদিনাখনি ৰুমটো চফা নকৰোঁ বা লেতেৰা কৰি ৰাখি থৈ দিওঁ, মন নাযায় বুলি থাকোঁ, সেইদিনাখনেই আলহী ওলায়। চবৰে লগতে হয় চাগে এইটো কথা ন, মই প্ৰায় মানুহৰ মুখতে শুনো এনেকুৱাই হয় চাগে। যিদিনাখন মানে এই আজি থাকক দিয়ে চাফা নকৰোঁ বুলি থাকিম, সেইদিনাখনে কোনোবা নহয় কোনোবা মানে আহি ওলাবহি আৰু আলহী। আৰু সেয়ে আৰু এতিয়া এই চাফ চিকুণ কৰি মেলি এইটো মেইন বস্তু হা, কেঁচুৱা থাকিলে হয়নে বাৰু, চবৰ লগতে থাকে চাগে, মেইন আৰু সেইটোৱে আৰু কিবা কিবি থাকে আৰু গম পাই চাগে আমাৰ ইণ্ডিয়ান পেৰেণ্টছসকলে। আৰু এয়া চাফ চিকুণ কৰি মেলি হৈ গ'ল, ইমান ভালকৈ চাফা নহ'ল। আৰু সেই ক'লা কাপোৰখন যে দেখিছে বাহিৰৰ পৰা ৰ'দ আহে মানে, সেইখন মই আঁৰি থৈ দিওঁ খিৰিকীৰ পৰ্দাৰ আঁৰত। আৰু তাৰপাছত এয়া তাইৰ নখখিনি চাফা কৰি দিলোঁ। আপোনালোকে কেঁচুৱাবিলাকক কিহে কাটে বাৰু? মই এই গ্ৰাইণ্ডাৰটো ভাল পাইছোঁ কিন্তু। আৰু অকণমান দেৰিলে এয়া মোৰ লগৰ ছোৱালীয়ে বুলি ক'ব লাগিব, খেলাবৰ কাৰণে আহিছে ইহঁতি, ওচৰৰে হয়। তাহাঁতি খেলাবৰ কাৰণে আহিলে আৰু সেই খেলিলে মেলিলে দেখিছেনে, তাইৰ ফূৰ্তি একেবাৰে তাহাঁতৰ লগত থাকিলে নেকান্দেও। এনেই অকলে হ'লে এনেকৈ মেলি থৈ দিলে পে কৰে, কিন্তু এনেকৈ হ'লে ধুনীয়াকৈ খেলি আছে দেখিছেনে, কিমান আৰামত মানে তাই একদম জোলনা লৈ তাৰপাছত শুলে আৰু এনেকৈ